আজি পুৱা প্ৰায় 4টা বজাত আমাৰ সাইফুল ইসলাম নামৰ মৌলানা এজনে হাটশিঙিমারি আপনার খলসামারিত ঘর, তার খলসামারি হাজিরহাটত ঘর, হেলেডিগঞ্জ আপনার দরবেশ টিলার ইমাম মানে মসজিদের ইমামতি করে। আহি থাকা অবস্থাত প্রায় 4টা বজাত সুকসর ব্রিজত মানে তাক কিডন্যাপ করা হয়। কিডন্যাপারে মানে যাই থাকা অবস্থাত তার ঘৈণীয়েকক ফোন করেছিল, তেওঁৰে ফোনটো দি যে তাক চকুবন্দি লৈ যাই আছে বুলি সি কৈছে। তাৰপিছত তাৰ মোবাইলটো চুইচ অফ হৈ আছে। তো ইফালে আমাৰ হাটশিঙিমারি চাৰিআলিত তাই কৰে আপোনাৰ টেইলৰি কাম কৰে। এই দুখীয়া একেবাৰে দুখীয়া মানুহ, কিন্তু এই দুখীয়া মানুহজনক কিয় কিডন্যাপ কৰিলে এইখিনি আমাৰ মানে ৰাইজে একদম আতংকিত হৈ আছে যে 4 বছৰ পিছত অসমত এনেকুৱা কিডন্যাপিঙৰ ঘটনা এটা সংঘটিত হ'ল। তো যি কি নহওক আমি দাবী কৰিছোঁ, প্ৰশাসনৰ ওচৰত দাবী কৰিছোঁ যাতে প্ৰশাসনে দুনাই আমাৰ এই হাটশিঙিমাৰিত এনেকুৱা ঘটনা নহয় তাৰ বাবে যাতে এটা ব্যৱস্থা গ্ৰহণ কৰে। আৰু তাৰমানে যিখিনি ঠাইত এই কিডন্যাপিংটো হৈছে, এফালে সুকসৰ থানা, এফালে খাৰুবান্ধা আউটপোষ্ট আৰু এফালে হ'ল হেলেডিগঞ্জ থানা। তো ইয়াৰ মাজৰ পৰা তাৰমানে একেবাৰে মানে জনবহুল এলেকাৰ পৰা তাক কিডন্যাপ কৰি লৈ গৈছে। তো মানে ঘৰত থকা আৰু তাত থকা একে কথা আছে। তো সেইকাৰণে আমি ঘৰতো সুৰক্ষিত নহওঁ বুলি আমি অনুভৱ কৰিছোঁ। তো যি কি নহওক, আপোনালোকে আৰক্ষীক অৱগত কৰিছে নেকি? আৰক্ষীক অৱগত কৰিছে। আৰক্ষী মোবাইল মানে আনিব দিছে, এই মোবাইলটো আনিব, যিটো মোবাইলত ফোন কৰিছিলে সেইটো মোবাইল আনিব দিছে। তাৰপিছত ইনভেষ্টিগেশ্যন শুরু কৰিব বুলি আৰক্ষী মানে সুকসৰ আৰক্ষীয়ে কৰিছে। আপোনালোকে কি দাবী জনাব চৰকাৰক? চৰকাৰক কি দাবী জনাব? চৰকাৰক এইটো দাবী জনাব যাতে উন্নতি নাই ইয়াক মানে ওলাই দিয়ে। তাৰমানে তাৰ ঘৰখন তেওঁৰে ওপৰত ডিপেণ্ড কৰি চলি আছে। মানে ইয়াক যাতে অতি সোনকালে মানে ওলোৱাৰ ব্যৱস্থা কৰে, এইটো আমি মানে দাবী জনাইছোঁ চৰকাৰৰ ওচৰত। আৰু যাতে ভৱিষ্যতে আমাৰ এই সাউথ সালমাৰা মানকাছৰ ডিষ্ট্ৰিক্টত যাতে এনেকুৱা কোনো ঘটনা নহয় তাৰ ব্যৱস্থা কৰাৰ কাৰণে দাবী জনাইছোঁ।